পিছফালে অলৰেডি বিহু নাচিব আৰম্ভ কৰি দিছে ধুনীয়া থেংক ইউ গোটে গাইছো আগৰ আহিলে ভাল লাগিব ধুনীয়া মাজত যিহেতু খালী জেগা আছে বঢ়িয়া হাই বন্ধু বান্ধৱীসকল আপোনালোক কেনে আছে আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি মই অন্য ভিডিঅ'টি লৈ গৈ আছোঁ তো আপোনালোকে ভিডিঅ'টি চাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তো বলক এতিয়া আমি ভিডিঅ'টিৰ মাজলৈ যাওঁ বিহু বুলিলে আমাৰ তিনিটি সবাতকৈ ৰোমান্টিক আৰু ৰংগমঞ্চৰ বিহুটো হ'ল আমাৰ বহাগ বিহু বহাগ বিহুত আমি ইমানেই উৎসৱ সুখময় উৎসৱ অনুভৱ কৰোঁ বহাগ বিহুক যে আমি অসমৰ চুকে কোণে মুকলি বিহু উদযাপন কৰে মঞ্চত প্ৰগ্ৰেম কৰে তো আমাৰ সকলোৰে জনপ্ৰিয় কণ্ঠশিল্পীসকলে সুন্দৰ সুন্দৰ গীত পৰিৱেশন কৰে দৰ্শকৰ অজস্ৰ ভিৰ হয় তো সেনেকুৱা সেই মাহটো বহাগ মাহটো আমাৰ প্ৰত্যেকৰে বিহুৰ নামত আমি ব্যস্ততা হৈ থাকোঁ বিহু আমি উপভোগ কৰোঁ বহাগ বিহুত আমি সকলোৱে লগ হৈ বিহু মাৰোঁ তো এনেকুৱা কেইখনমান ষ্টেজৰ প্ৰগ্ৰাম মই লগাই ভিডিঅ'টি আপোনালোকৰ আগলৈ আগবঢ়াব লৈছোঁ তো আপোনালোকে চাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমাৰ নেত্ৰীহঁতৰ এই অনুষ্ঠানত দেই এই আমাৰ মনমানি ল'ৰা ছোৱালীসকলৰ দেই ভাঙি বঢ়িয়া দেই আৰু পিছ একেলগে পিছৰ ফালে খুব ভাল লাগিছে বঢ়িয়া চালি দেই
বাপৰে ইমান ধুনীয়াকৈ আটাই সহযোগ কৰিছে মাজত ৰখাই দিলোঁ আৰু গতিকে আকৌ গাব লাগিব আপোনালোকৰ পাল আহি গ'ল সকলো মুখ হয় ইপাত ফুৰে ভুৱতী হয়নে বাৰু হয়তো অকণমান জোৰকৈ ক'লে ভাল লাগিব দেই আচ্ছা এতিয়া মোৰ ঘৰ ক'ত জানে নাজানে মোৰ ঘৰ গীতানগৰ গতিকে তেনেকৈ গাই দিওঁ আৰু বাপৰে বহুত দূৰত দেখোন আৰু তোমালোকৰ ইয়াতে ঠিক আছে আমাৰ ভাইটিৰ ঘৰ লখিমপুৰত গতিকে গাইছোঁ বোলো তোমাৰ ঘৰ লখিমপুৰত মোৰ ঘৰ গীতানগৰত মাজতে ব্ৰহ্মপুত্ৰ হয়নে এতিয়া ইহঁতৰ কাৰণে গাইছোঁ বোলো মোৰ ঘৰ সিপাৰে মানে গীতানগৰত তোমালোকৰ ঘৰ ইপাৰে হয়নে মাজতে ভৰলো চৰাই হোৱা হলে এউৰি গলোহেঁতেন কেনেকৈ গলাহেঁতেন সেইটো বাকী কান্দে নাম বৰদোৱাৰ কিলিকিলি বেঙেনা মাতে মজে কান্দে নাম বৰদোৱাৰৰ কিলিকিলি বেঙেনা মাতে মজে কান্দে নাম বৰদোৱাৰৰ কিলিকিলি বেঙেনাৰ অকণমান ধেমালি কৰিছিলে বেয়া লাগিছে নেকি বাৰু নাই লগা ন আৰু গাইছোঁ বোলো মোৰ ঘৰ ইপাত মাজতে ভৰ্তি বোলো মাজতে ভৰ্তি চৰাই হোৱা হলে এউৰি গলোহেঁতেন কেনেকে পাখি লৈ মজে কান্দে নাম বৰদোৱাৰৰ কিলিকিলি বেঙেনা মাতে মজে কান্দে নাম বৰদোৱাৰৰ কিলিকিলি বেঙেনা মাতে মজে কান্দে নাম বৰদোৱাৰ কিলিকিলি বেঙেনাৰ বৰ ভাল লাগিছে দেই এতিয়া তেওঁনে নৈ কাণে চলে কোলা গৰু নগৰে গজালি এতিয়া আমাৰ ইয়াতেনো ক'ত পাব আৰু হয়নে কিন্তু ব্ৰহ্মপুত্ৰৰ পাৰত আছে যে আমাৰ শুৱালকুছি ফালে গ'লে নিজৰ ফালে গ'লে কিন্তু পায় নহয়নে পৰিৱেশটো এই আজিকালিৰ ছোৱালী কি বাৰু খুব বেছি হোৱাৰ কাৰণে এতিয়া টিভি চেনেল পৰ্টেল চেনেল চাবই নোৱাৰে নহয়নে বাৰু এতিয়াতো একেবাৰে এজনীৰ লগত কি দুটা তিনিটা ফ্ৰী হৈ যায় নহয় এজনলৈ দুজনী তাই দুটাই দিয়ে মজা দিয়ে মজা আচ্ছা এটা চকুৰ কথা কোনো মূৰ্তি কওঁ দেই কাৰোবালৈ এজনী কাৰোবালৈ দুজনী কাৰোবালৈ তিনিজনীও যায় এই অসমখন ঘূৰিলো এই ছোৱালী নাপালো হয়নে কিন্তু এতিয়া পালো আগতে নাপালো বুলি গাইছিলো এতিয়া পালো এতিয়া আছেও বাৰু লগত কিন্তু তোমালোকৰ কাৰণে গাইছো মোলৈ এজনী তাই দুটাই চলৈ দিয়ে মজা তাই দুটাই চলৈ অকণমান ধেমালি কৰিলো বোলো মোক ইপাত মাজতে ভৰ্তি মাজতে ভৰ্তি চৰাই হোৱা হলে এউৰি গলোহেঁতেন কেনেকে বাৰু চৰাই হোৱা হলে উৰি গলোহেঁতেন পাখি লৈ মজে কান্দে নাম বৰদোৱাৰৰ কিলিকিলি বেঙেনা মাতে মজে কান্দে নাম বৰদোৱাৰৰ কিলিকিলি বেঙেনা মাতে মজে কান্দে নাম বৰদোৱাৰৰ কিলিকিলি বেঙেনা
এইখনতে এই অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ আৰু আপোনালোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনুষ্ঠানটো সদায় এটা জীৱনীয়া হৈ থাকক আটাই এনজয় কৰক বহুত ধন্যবাদ মই গাইছোঁ অতি সুন্দৰ অনুষ্ঠান বঢ়িয়া দেই আচ্ছা আপোনাৰ লগত গাই দিয়কচোন দেই অভিযানটো পালে হ'ব বহুত জিলা হৈ গ'ল গতিকে আটাই যদি একেলগে গাই দিয়ে আৰু ভাল লাগিব মাজুলী জিলা হ'ল হিয়াখন ৰঙা হ'ল পাঠশালা জিলা হ'ল নাচিবৰ মনে গ'ল এতিয়া গাওঁনে মিউজিক গাওঁ পে পে পে
আপোনালোকৰ পাল দেই আমাৰ বাৰু সৰু ল'ৰা ছোৱালীখিনি বহুত গাই আছে বাইদেউসকল অকণ গাই দিয়ে ভাল লাগিব এই মাজুলীৰ এই জিলা ঘৰ হিয়াখন ৰঙা ঘৰ এই বিশ্বনাথ জিলা ঘৰ নাচিবাত মনে ঘৰ এবাৰ পেপেটো লাগিব হ'বনে মাজতে মোৰ নামৰ পাতত কি আছিলে নামৰ পাতত কৰিশ্মা আছিলে নেকি তাইতো এই পেপেটো বৰপুৱাই ধাৰ পৰা যেন পাওঁ হয়নে বাৰু তুমি গাবনে পেপে খুব ভাল লাগিছে দেই শব্দবিলাক বুজি পাইছেনে বাৰু এইটো হ'ল থাৰ ভাষা লিখা প্ৰথম গান দেই মানে এইটো থাৰ ভাষা আচলতে বহুতে ব্যৱহাৰ কৰে আজিকালি ইমান ব্যৱহাৰ নকৰে আৰু আমি ফাৰ্ষ্ট টাইমৰ কাৰণে এপ্লাই কৰিছিলোঁ বুজি পাইছেনে কিন্তু মানে কৰে Asile dur, ilhure oy nasoni. Taike pare loi jan, bahise oy biti. Hoyne na hoy Oni bole asile dur, ilhure oy nasoni. Taike pare loi jan, bahise oy biti. E pano kina gade, oy puna oy na hori. E ki bole palo. Ranga gal kodi ekapka boloi na palo esuma la hodi tumo ke pe papale pe loja lagise tumo ke pe papale pe loja lagise lengta ekori bolaya hala ekori bolaya hala ekori Moria de Gite dikhe dimeli nabana premar zeli diba mokelo pathopa nabakita tai oi dike ela achuna sumali oi buki to konile oi tulani dagote nababi bhagote e piya pati bole e mone joti ase e papoya khuno hole saboje lagibo Hopole memo pono pohla pa hopo lagibo Nopo hopole memo pono pohla pa hopo lagibo Lengtale tekte Ekori ulaya hala ekori Ekori ulaya hala ekori Ekori ulaya hala ekori Ekori ulaya hala ekori Thank you.
বুজি পাইছে এবার জুবিনাৰ গীত গাওঁ আমি। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো ৰঙালীৰ ৰং এই বিশেষ অনুষ্ঠানৰ মাজলৈ। আপোনালোকে চাই আছে উত্তৰ পূবৰ অন্যতম ছেটেলাইট চেনেল এনি নিউজ, আৰু এই এনি নিউজেই ৰঙালীৰ ৰং লৈ আজি এই মঞ্চ সজাইছে। আৰু এই মঞ্চত বৰ অসমৰ কৃষ্টি সংস্কৃতিৰে উঠলি উঠিছে। এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছো দুগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী মনদীপ আৰু মনমিত। আহক আমি মনদীপ আৰু মনমিতৰ গীতৰ অনুষ্ঠান শুনি লওঁ, তাৰপিছতো আৰু কেইবাটাও অনুষ্ঠান আছে, লৈ যাম আপোনালোকক সেই অনুষ্ঠানৰ মাজে। Hello, check, check. অতিকৈ ভাল পোৱা এটি গোৱালপৰীয়া লোকগীত, আৰু গোৱালপৰীয়া লোকগীত বুলি ক'লে আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰতিমা পাণ্ডে বুঢ়া তেখেতলৈ মনত পৰে। গতিকে এই মঞ্চৰ পৰা তেখেতলৈ মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ আৰু গাবলৈ লৈছোঁ এটি সুন্দৰ গীত।
আরে সুন্দরী কমলা সুন্দরী কমলা চরণের নূপুর ঋণী ঝিনি কইরা বাজে রে ভাল করিয়া বাজাও রে দোতরা কমলা সুন্দরী নাচে 1 2 3 4 করিয়া বাজাও রে দোতরা সুন্দরী কমলা নাচে ও তুই করিয়া বাজাও রে দোতরা কমলা সুন্দরী নাচে সুন্দরী কমলা চরণে নূপুরে ঋণী ঝিনি কইরা বাজে রে ভাল করিয়া বাজাও রে দোতরা কমলা সুন্দরী নাচে ও তুই ভাল করিয়া বাজাও রে দোতরা কমলা সুন্দরী নাচে সবাই এবারে হাতে ওইবারে ভাতে রাস্তায় ছিপ ছিপ পানি এবারে হাতে ওইবারে ভাতে রাস্তায় ছিপ ছিপ পানি জামার জোড়া আমার ভিজিল জামা জোড়া তোমার ভিজিল শাড়ি রে কবিরা বাজারে দোতরা কমলা সুন্দরী নাচে ও তুই ভাল করিয়া বাজাও রে দোতরা কমলা সুন্দরী নাচে ও বন্ধুরে ও বন্ধুরে বন্ধুরে সাদের ভোমরা 1 2 3 সাদের ভোমরা দরিয়া পড়ে ঠাই ঠাই সাদের ভোমরা দরিয়া পড়ে ঠাই ঠাই আরে ঠাই কইছে দেওয়া ফুলের মধু নাই সাদের ভোমরা দরিয়া পড়ে ঠাই ঠাই সাদের ভোমরা দরিয়া পড়ে ঠাই ঠাই আরে ঠাই কইছে দেওয়া ফুলের মধু নাই আর ফুলে যত মধু ছিল ভোমরা লাগানো না ফুলে যত মধু ছিল ভোমরা লাগানো না ফুলের না মধু না ভোমরা আসে না সাদের ভোমরা সাদের
ৰাজুদা কৈছো দেই আৰে কাই শুনিবে মনের কথা কাই শুনিবে মনের কথা 1 2 3 আরে কাই শুনিবে মনের কথা মানুষে না কাই সাদের ভোমরা ও সাদের ভোমরা পড়ে পড়ে খাই খাই সাদের ভোমরা পড়ে পড়ে খাই খাই আরে কাই কোশে দেওয়া মনের মধুনাই সাদের ভোমরা পড়ে পড়ে খাই খাই আরে কাই কোশে দেওয়া মনের মধুনাই সাদের ভোমরা পড়ে পড়ে খাই খাই সাদের ভোমরা পড়ে পড়ে খাই খাই আরে কাই কোশে দেওয়া মনের মধুনাই আরে কাই কোশে দেওয়া মনের মধুনাই আরে কাই কোশে দেওয়া মনের মধুনাই আরে কাই কোশে দেওয়া মনের কাই কোশে দেওয়া মনের কাই কোশে 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 এইটো শব্দ হৈছে গোৱালপাৰাৰ কাই কৈছে মানে কোনে কৈছে কেৱা ফুলেৰ মধু নাই মানে গুণ নাই কাই কৈছে কেৱা ফুলেৰ মধু থ্যাংক ইউ সো মাচ আৰু সকলোৰে দিনবোৰ শুভ হওক তাৰে কামনা কৰিছোঁ ধন্যবাদ তো আপোনালোকে ভিডিঅ'টি চাই কেনে পালে জনাব আৰু সদশেষত মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰি আজিৰ এই ভিডিঅ'টি ইমানতে সামৰণি মাৰিলোঁ লগতে আপোনালোকক পুনৰবাৰ কৈছোঁ যে মোৰ এই চেনেলত যিসকলে আজি নতুনকৈ ভিজিট কৰিব প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব ধন্যবাদ